হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। ময়ো মোটামুটি ভালে আছোঁ। তেন্তে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যে গান অৰ্থাৎ বন্দুকৰ লাইচেন্স কেনেদৰে পোৱা যায়। একচুৱেলি আজিকালি চাৰিওপিনে অৱশ্যে ঠায়ে ঠায়ে বহুত ক্ৰাইম বাঢ়ি গৈ আছে, গতিকে বহুতে নিজৰ নিৰাপত্তা লৈ কিনে আশংকিত হৈ আছে, শংকিত হৈ আছে। তেনেধৰণৰ নিজৰ সুবিধাৰ্থে অৰ্থাৎ নিজৰ চেল্ফ ডিফেন্সৰ বাবে কিছুমানে যদি ভাবি আছে যে গান মানে বন্দুক এটা ল'ব লাগে, তেন্তে সেই ক্ষেত্ৰত লাইচেন্স আপুনি কেনেকৈ বনাব সেই বিষয়ে মই আজি ভিডিঅ'টোত ক'ম। তেন্তে ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ছাবস্ক্ৰাইব কৰাৰ সময়ত কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব, যাতে মই আগলৈ দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে গম পায়, মানে পোনপ্ৰথমে পাই যায়। ঠিক আছে, তেন্তে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বিষয়টো আছিল বন্দুকৰ লাইচেন্স কেনেকৈ বনোৱা হয়। অৱশ্যে ভাৰতত অনলি 3 টাইপছ অফ গানৰ লাইচেন্স দিয়া হয়, মানে 3টা গানৰ লাইচেন্স দিয়া হয়। সেইটো হ'ল শ্বুট গান, সেইটো হ'ল নম্বৰ 1 শ্বুট গান, হেণ্ডি গান আৰু স্পৰ্টিং গান। এই 3টা গানৰ লাইচেন্স আমাৰ ইণ্ডিয়াত দিয়া হয়, আৰু এজন মানুহে খুব বেছি 3টা বন্দুক ৰাখিব পৰাৰ লাইচেন্স দিয়া হয়। অৰ্থাৎ মই যদি বন্দুকৰ লাইচেন্স ৰাখিব বিচাৰোঁ, অৰ্থাৎ মই হায়েষ্ট 3টা গান ল'ব পাৰিম। সেই 3টা গান একে টাইপৰে হ'ব পাৰে বা বেলেগ বেলেগ হ'ব পাৰে। অৰ্থাৎ মই হেণ্ডি গান এটা ল'লোঁ, বাকী দুটা মই হেণ্ডি গান ল'লোঁ, তেনেকুৱা হ'ব পাৰে। বা মই এটা হেণ্ডি গান, এটা শ্বুট গান আৰু এটা স্পৰ্টিং গান ল'লোঁ, তেন্তে সেই মুঠৰ ওপৰত একে ধৰণৰ হওক বা বেলেগ বেলেগ ধৰণৰে হওক 3টা গানৰ বাবে এজন মানুহে লাইচেন্স পায় ইণ্ডিয়াত। ঠিক আছে, তেন্তে লাইচেন্স পাব কেনেকৈ? আপোনালোকে লাইচেন্স বনাবৰ কাৰণে আচৰিত কথা, আপোনালোকে শুনিও আচৰিত হ'ব যে বন্দুকৰ লাইচেন্স বনোৱা ফিজ মাত্ৰ 10 টকা, অনলি 10 ৰুপিজ। আৰু এই 10 ৰুপিজ বনাবলৈ লাগে, তাৰ উপৰিও কিছুমান কাগজ পাতি জমা দিব লগা হয়, সেইখিনি মই কৈ আছোঁ। বন্দুক বনাবলৈ হ'লে আপোনালোকে প্ৰথমে আপোনাৰ ওচৰৰ DCP কাৰ্যালয়ৰ অধিকাৰী তাতে নিজৰ এপ্লিকেশ্যন জমা দিব লাগিব। অৱশ্যে আপুনি যদি কোনোবা সৰু ঠাইৰ পৰা বা সৰু অঞ্চলৰ পৰা হয়, তেন্তে প্ৰথমে আপোনালোকে SDMৰ সৈতে যোগাযোগ কৰিব লাগিব। তাৰপিছত আপোনালোকে আবেদন দাখিল কৰিব পাৰে। তাৰপিছত আপোনালোকে আবেদন দাখিল কৰাৰ পিছত, নথিপত্ৰ দাখিল কৰাৰ পিছত আপোনাৰ ক্ৰিমিনেল ৰেকৰ্ড অৰ্থাৎ কিবা অপৰাধী ৰেকৰ্ড আছে নেকি, সেইবোৰ চাবৰ বাবে সেই কাৰ্যালয়ৰ অধিকাৰীজনে থানাত যায় আৰু আপোনাৰ ডাটা চেক কৰে। আৰু যদি থানাই কোনো ডাটা দিয়াত পলম কৰে বা দিব নোৱাৰে, তেনে অৱস্থাত মানে সেই অধিকাৰীজনে অৰ্থাৎ DCP কাৰ্যালয়ৰ অধিকাৰীজনে নিজৰ বিবেক বুদ্ধি অনুসৰি, অৰ্থাৎ তেওঁ মানে সম্পূৰ্ণ ক্ষমতা নিজৰ ওপৰত থাকে যে তেওঁ বন্দুকৰ লাইচেন্স দিয়াত মজুৰি প্ৰদান কৰিব নে নকৰে। অৰ্থাৎ সকলোবোৰ ডাটা কালেকশ্যনৰ পিছত কাৰ্যালয়ৰ অধিকাৰীজনে নিজৰ মতে ডিচিশ্যন ল'ব পাৰে যে বন্দুকৰ লাইচেন্সৰ মঞ্জুৰি দিব বা নিদিব। তো এনেধৰণে বন্দুকৰ লাইচেন্স আপোনালোকে পাই যায়। ঠিক আছে, তেন্তে বন্ধুসকল, আজি আপোনালোকে ভিডিঅ'টোত গম পালে যে বন্দুকৰ লাইচেন্স কেনেদৰে পোৱা যায়। ঠিক আছে দেন, বাই বাই, টেক কেয়াৰ।